মোৰ মৰমৰ ভাইটি-ভাইটিসকল, আজিৰ এই ভিডিঅ'টোত আমি আমাৰ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ পৰিৱেশৰ প্ৰধান মণ্ডলসমূহ পাঠটো আজি আমি ডিছকাছ কৰিম। চ' সোনকালে ব'লা এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজিৰ আমাৰ একৰ ক নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল কি কি? চ' ইয়াৰ আনচাৰটো হ'ব স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। অ'কে, তাৰ পাছতে আমাৰ খ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি কি? ইয়াৰ আনচাৰটো হ'ব পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। তাৰ পাছতে আমাৰ গ নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? অ'কে, চ' ইয়াৰ আনচাৰটো হ'ব এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। নেক্সট আমাৰ ঘ নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰ কি কি? ইয়াৰ আনচাৰটো হ'ব ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেজস্ফিয়াৰ এণ্ড থাৰ্মস্ফিয়াৰ। মেজস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। অ'কে, তাৰ পাছতে আমাৰ নম্বৰ প্ৰশ্নটো হৈছে জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়? ইয়াৰ আনচাৰটো হ'ব জীৱৰ বাবে বায়ুমণ্ডল অতি প্ৰয়োজনীয়। ইয়াৰ কাৰণটো হ'ল বায়ুমণ্ডলেই জীৱৰ বাবে উশাহ নিশাহ লোৱাৰ কাৰণে বায়ুৰ যোগান ধৰে। অ'কে, নেক্সট বায়ুমণ্ডলেই সকলো জীৱক সূৰ্যৰ ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰি আহিছে, হয়নে? এইটোত আমি কি বুজিলোঁ? বায়ুমণ্ডলেই জীৱৰ বাবে উশাহ নিশাহ লোৱাৰ কাৰণে বা লোৱাৰ বাবে বায়ুৰ যোগান ধৰে। মানে আমি উশাহ নিশাহ ক'ৰ পৰা লৈ আছোঁ? আমি এনেকৈ যে উশাহ লৈছোঁ বা আমি যে উশাহ এৰি দিছোঁ, চ' আমি কেনেকৈ লৈছোঁ, ক'ৰ পৰা লৈছোঁ? আমি বায়ুমণ্ডলৰ পৰা লৈছোঁ। চ' ইয়াত এইটো কোনে আমাক সহায় কৰে? উশাহ নিশাহ লোৱাত কোনে সহায় কৰে? বায়ুমণ্ডলে। তাৰপিছতে আমাৰ ছেকেণ্ড যোনটো পইণ্ট সেইটো হৈছে বায়ুমণ্ডলেই সকলো জীৱক, মানে আমাক সকলোকে, আমাৰ পৃথিৱীত যি যি প্ৰাণীয়ে জীয়াই আছে চবকে সূৰ্যৰ ৰশ্মিৰ যোনটো কুপ্ৰভাৱ, যোনটো বেয়া প্ৰভাৱ, যোনটো ক'ব গ'লে অতি বেঙুনীয়া ৰশ্মি এটাৰ যোনটো সূৰ্যৰ ৰশ্মিৰ পৰা আহে ডাইৰেক্টলি, সেইটো বায়ুমণ্ডলে কি কৰে? আমাৰ পৃথিৱীলৈ আহাত বাধা দিয়ে, বুজিছা? চ' এইটো হ'ব। নেক্সট আমাৰ প্ৰথম নম্বৰটো হৈছে মহাদেশ আৰু মহাসাগৰসমূহৰ নাম কি কি? চ' এই আনচাৰটো হ'ব মহাদেশ। ফাৰ্ষ্টতে আমি মহাদেশ কেইটাৰ নাম লিখিলোঁ। চ' ফাৰ্ষ্টতে মহাদেশখিনিৰ নাম হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। অ'কে, আৰু মহাসাগৰকেইটাৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ, হয়নে? তাৰ পাছতে আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে? মানে জীৱমণ্ডলত মানে য'ত আমি বৰ্তমান জীয়াই আছোঁ, মানে ক'ব গ'লে মাটিভাগত আমি জীয়াই আছোঁ, হয়নে? জীৱমণ্ডলত। চ' জীৱমণ্ডলত মানুহে মানে আমি কি কি পৰিৱৰ্তন কৰিছোঁ সেইটোৱেই আনচাৰটো ইয়াত লিখিব লাগে। চ' জীৱমণ্ডলত মানুহে বহুতো পৰিৱৰ্তন কৰিছে। নম্বৰ 1, মানুহে বহুত বেছি পৰিমাণে গছ গছনি কাটি পেলোৱাৰ ফলত জীৱ জন্তুৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। আমি আমাৰ নিজৰ থাকিবৰ কাৰণে আমাৰ নিজৰ যিমান ধৰা বিজনেছ আছে, ডাঙৰ ডাঙৰ অট্টালিকাবোৰ যেতিয়া বনোৱা হয়, চ' সেইবোৰ আমি গছ গছনি কাটি পেলাই আমি সেইবোৰ ডাঙৰ ডাঙৰ যোনবোৰ বিল্ডিং আছে, বিজনেছেছ আছে, কৰ্পৰেট ডাঙৰ ডাঙৰ একদম বিল্ডিংবোৰ আছে, চ' সেইবোৰ আমি বনাওঁ কিহৰ কাৰণে? আমাৰ স্বাৰ্থৰ কাৰণে। আৰু তেতিয়া কি হয়? জীৱ জন্তুৰ থাকিবলৈ ঠাই নোহোৱা হয় আৰু তেতিয়াই সিহঁতে চহৰলৈ বা গাঁৱলৈ ওলাই আহে আৰু মানুহক ইহঁতে অত্যাচাৰ কৰে আৰু কৰিবই, হয়নে? চ' তাৰ পাছতে আমাৰ 2 নম্বৰ পইণ্টটো হৈছে বেছিকৈ ঘৰ দুৱাৰ, কল কাৰখানা আদি নিৰ্মাণ কৰাৰ বাবে বা নিৰ্মাণ কৰাৰ ফলত বায়ু, পানী আৰু মাটি কি হৈছে? প্ৰদূষিত হৈছে বা প্ৰদূষিত কৰিছে। কোনে কৰিছে? আমি মানুহে কৰি আছোঁ। আমি কৰিব নালাগে। তাৰ পাছতে আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে কি? শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। অ'কে, চ' শুদ্ধ উত্তৰত এতিয়া আমি ৰাইট চিন দিম। চ' ফাৰ্ষ্টতে আমি প্ৰশ্নটো পঢ়ি লওঁ। এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা হৈছে এণ্ডেছ, হিমালয় আৰু 3 নম্বৰত আছে ইউৰাল। এইটো হ'ব ইউৰাল। অ'কে, নেক্সট আমাৰ খ নম্বৰটো হৈছে শতকৰা হিচাপত, মানে পাৰ্চেণ্টেজত ওলাব কৈছে। চ' শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি থকা উপাদানবিধ হ'ল নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। এইটো হ'ব নাইট্ৰজেন। মানে আমাৰ বায়ুমণ্ডলত চবতকৈ বেছি গেছটো হৈছে বা উপাদানবিধ হৈছে নাইট্ৰজেন।
নাইট্ৰজেন গেছ আমাৰ বায়ুমণ্ডলত চবতকৈ বেছি আছে অ'কে তাৰ পাছতে আমাৰ গ নম্বৰটো হৈছে কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো হৈছে কঠিন শিলাৰে মানে শিলগুটিৰ বহুত টান শিলাৰে গঠিত কোনটো মণ্ডল গঠিত হৈছে বায়ুমণ্ডল নে জলমণ্ডল নে স্থলমণ্ডল বায়ুমণ্ডলতো কোনো কঠিন বস্তু নাই আৰু জলমণ্ডলত আছে জলৰ পানীৰ তলত আছে আৰু থাকিল কি স্থলমণ্ডল মানে স্থল মানে মাটি চ' মাটি হৈছে বহুত টান বহুত কঠিন চ' ইয়াৰ আনচাৰটো হ'ব স্থলমণ্ডল অ'কে তাৰ পাছতে আমাৰ ঘ নম্বৰটো হৈছে আটাইতকৈ বৃহৎ মহাদেশখনৰ নাম হ'ল আটাইতকৈ বৃহৎ মহাদেশখনৰ নাম এইটো হ'ব আফ্ৰিকা নে এছিয়া নে ওচেনিয়া এইটো হ'ব এছিয়া হৈছে আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ তাৰ পাছতে আমাৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত দলত আলোচনা কৰি লিখা দলত মানে গ্ৰুপত ডিছকাছ কৰিব গৈছে অ'কে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত অ'কে তোমালোকক সকলোকে মানে একেলগে হৈ পেলাই ডিছকাছ কৰিব গৈছে চ' তোমালোকে এইটো ডিছকাছ কৰিবা অ'কে চ' তথাপিও ইয়াৰ আনচাৰটো হ'ব জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি আমাৰ পৃথিৱীত থকা সম্পদসমূহক উচিত পৰিমাণে বা ভালদৰে ব্যৱহাৰ কৰিব লাগিব আমাৰ পৃথিৱীত যিমান সম্পদ আছে সকলোকে আমি কি কৰিব লাগিব ভালকৈ ব্যৱহাৰ কৰিব লাগিব ইউজ কৰিব লাগিব হয়নে আৰু স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব ভাৰসাম্য মানে সিহঁতক আমি ভালদৰে ব্যৱহাৰ কৰিব লাগিব মানে বেলেঞ্চ কৰিব লাগিব বুজিছা জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল চবকে লৈ ধুনীয়াকৈ আমি ভালদৰে চলিব লাগিব তেতিয়া কি হ'ব জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা হ'ব তেতিয়াহে আমি জীৱমণ্ডলত আমি জীয়াই থাকিব পাৰিম বুজিছা মোৰ মৰমৰ ভাইটি ভণ্টিসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাই থাকা তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা অ'কে বাই বাই